জনাইছে আপোনালোকৰ মাজত আমি ব্লগৰ সৈতে আকৌ স্বাগতম জনালোঁ আৰু আপোনালোকক লগ পালোঁ নতুন ভিডিঅ' লৈ তে আমি বৰ্তমান ক'ত যাই আছোঁ আপোনালোকে নিশ্চয় গমেই পাব বাকী ৰাজাও আছে মোৰ লগত বাকী মনাখন দেখিলেই গম পাব কৈছা তই কি ক আপোনালোকে ভিডিঅ'টো চাব আৰু চাই একদম ভাল পাব নিশ্চয় ক'ত যাই আছোঁ কৈছে নেকি ক'ত যাই আছোঁ কোনা বৰ্তমান যিমান মানুহ আছে তাকে যাম আজি বহুত মানুহ আছে লাগাত বহুত মানুহ নেকি ন বহুত মানুহ ভাই মানুহ জেগাত মানে তাতে হিন্দু মুছলিম বঙালী চব মিক্সাৰ আছে চব কিন্তু ভাই এই জ্বালা মছলা ৰং গুড়া হালধি জিংকে থাকে সিংকি আছে নহয় আজি মানে বজাৰ কৰিম বজাৰ মানে মই নহয় ৰাজীৱলৈ কৰিব আৰু আপোনালোকক কি বজাৰ কৰোঁ দেখুৱাম আৰু কি দামো খেলাম আজি তাৰমানে আজি দামো খেলাম অতিয়াত কি দামো মাৰিম অতিয়াত কি দাম চাৰিপি খালি আৰু মানুহৰ হাল্লাত অলপমান প্ৰব্লেম পাব পাৰা কিন্তু একো নাই টেবুলো বঢ়িয়াকৈ বনাই থাকিম আপোনালোকে খালি চাই থাকিব আৰু তই অলপ কিবা কওঁ এতিয়া মানে বেছি দেৰি নকৰোঁ আমি তাতে যা লগ পাম নিশ্চয় আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব অঁ সেইটোতো গমেই পাওঁ বজাৰখনো দেখুৱাম ধুনীয়াকৈ অঁ বজাৰখন বঢ়িয়াকৈ চাওঁ কেৱল মানুহ কেনেকুৱা বস্তু বা কি দাম চব দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোৱে অঁ এতিয়া দেৰি নকৰোঁ যাওঁ এতিয়া যাবিয়ে নে না অলপমান ৰফিয়াতে গাছৰ তলত এই নাই ৰফিৰ বাজাৰ পাব নহয় হৈ যাব বাজাৰ শেষ নহয় বাজাৰ ভাল বস্তু ওলাই লৈ যাব অঁ সেইটো হয় লাষ্টত আহিলে ভাবি গাইজ ফাইনেলি মানে আমি আহি চক পালোঁ আহি গাড়ী পাৰ্কিং কোনোটা গাড়ী থাকবো হেণ্ডেলক কৈছোঁ গাড়ী পাৰ্কিং কৰিছোঁ তাতে এতিয়া বাজাৰত দি যাওঁ বাজাৰত দি যাওঁ এতিয়া বাজাৰত দি যাওঁ আপোনালোকে ভিডিঅ' চাই থাকিব আৰু বজাৰ কৰিম ব'ল ৰাজা ইমান মানুহ ভাই ক'ব নোৱাৰোঁ ভাই কিয় আহিছে ইমান মানুহ তাকেতো ভাই চব তাৰমানে এই আমাৰ বাজাৰটো দি আছে অকল কলেই লৈছিলোঁ না জ্বৰটো নেকি বেঙেনাৰ কেনে কিলো চব একে দাম বাংলা 40 পেঁয়াজ আলু পেঁয়াজ 30 জিকা 40 পিঁয়াজৰ কিলো 30 টকা মোৰ কি পইচা দুলি থকা কি লৈছে বেগ ভাই দালি আধা কিলো লওঁ ফাৰ্ষ্ট প্ৰথম দালি আধা কিলো দালিত 50 টকা লাগিব বোলে 50 টকা বেছি লৈছি আমাৰ দোকান 20 টকাতে পায় আমাৰ দোকানতো 50 টকাত নাপায় বাজা 5 টকাত পায় আধা কিলো ঠিক আছে দালি কেনেকি ইয়ে ভাই ৰিচিপ্ট খান কৰিছোঁ ভাই না বাজাৰ কৰিব ৰিচিপ্ট লৈছে আলু আছে গাইছ আপোনালোকে দেখিব আলু মিলেন আলু কিমান চাইজ ডাঙৰটো ল'লে আপোনালোকে আমি এতিয়া মিডিয়াম লৈছোঁ মিডিয়াম দিবলৈ হৈছে কথা ন দিবলৈ মানে 5 কিলোমান ল'ব লাগে না হ'ব 3000 মান না 30 কিলো এটা বিঘ্নো পাগলা এটা ও ভাই 2 কিলো পিঁয়াজ মতো নাকি বাজাৰ কৰিব মই মো আছোঁ ভাই বহুত চলি লগতো আছোঁ তোৰ এখিনি কথা মনত নাছে নেকি চিলিখন উই লৈ চাই থাকাটো পাইছিলোঁ কি লাগিছে আলু 2 কিলো লৈছোঁ না পিঁয়াজ 1 কিলো লৈছোঁ না তাৰপৰা জ্বালা লওঁ নাই ভাই জ্বালা নলয় পৰা জ্বালা নহয় কি এইটো দেউতাৰ আখৰ কেনে দিওঁ ইয়ে ভাই কি লাগিছে ধৰিব নাই এইটো জ্বালা আগপদ জ্বালাই দে জ্বালা আদা ৰহুন নিয়া নাই এই দুটা নিয়া নাই দালি লৈছোঁ দুটা বস্তু লোৱা নাই ভাই এতিয়া আদা ৰহুনো লাগিব জ্বালা চিলিপ চাই বজাৰ কৰা নেকি ইয়াত তিনিটা খাই 3 লাইনতে পাৰি যাওঁ জ্বালা কিনে বনাই জ্বালা মাতাবলৈ জ্বালা কিনে আৰু জ্বালা দিম খাবাৰ পইচা অলপ কি উলিয়াই থাকা ক'ত থাকে দিওঁ ভাই পইচা সেই ৰাজা ডাঙৰ ডাঙৰ বাংনাকেইটা যে আছে সিজি লাৰি আছে কিহত কাম দিব এতিয়া এই ভাই তোক জাগাত পইচা এই বাংনা আচালটো দিছে তো ভাল হ'ব একটা খত বেছি হ'ব কাটি বেছিলি তুমি বাৰু এতিয়া কাম নাই এই এলা কি জানা ধৰি লওঁ এই ব্ৰইলাৰো খাই ভাল লাগে চালৰ লগত ব্ৰইলাৰো এই বেঙেনাটো দিলে ভাল লাগে আৰু ইটো কিন্তু এইকেইটা বাংনা সেইটো কাৰণে ভাল আৰু মানে ছোৱালীগিলা খাই ভাল পায় আৰু চুৰা এই কদে জ্বালা এতিয়া দেখা পাই একদম মোৰ মানে আম খাব ইচ্ছা আহিছে আৰু পন্তা ভাত এতিয়া এইটো কিমান কৰিছে 8 10 কম নাই এইটো কি লাগে কৈছোঁ 5 টকা 5ৰ কম নাই 5 টকাত 20 টাকা দিম এটা আম কৰি ল'লো এতিয়া তই ল'বি কেতিয়ানো এটাই ল'বি এটাই দিব পাৰ নহয় 10 টকা আম খাব লাগিব আমি আমো খাম
এই বাজাৰ বয়া মোৰ আজি বয়া মানে এনেকুৱা সমস্যা হৈছে মানুহবিলাকে মানে আমি মালবিলাক দামত কিনিব লাগে মানে গ্ৰাহকবিলাকে কয় যে 10 টকাত 3টা দিবা না 5 টকাত 3টা দিবা না এনেকৈ কয় গতিকে আমি কেনেকৈ চলিম এইটো হয় দিছোন এতিয়া উপায় নাই গতিকে আমাৰতো উপায় নোহোৱা হৈছে এইটো কেতিয়া মানে ইমান ডাঙৰ ডাঙৰ তামোল কিনিব লাগে ইমান দামত গ্ৰাহকক লাগে 2 টকাত আমি কেনেকৈ দিম এইটো এতিয়া মানে বুজি নাপায় কি কৰবি আৰু এই গোটাইকেইটাত কিমান লাগিব মই লৈ যাওঁ গোটাইকেইটাতে বেছি দিব নালাগে আপুনি 3,700 টকা দিয়ক 3,000 না 3,000 নহয় 3,700 টকা দিয়ক এই মনত এতিয়া 2,000 টকা দিম আৰু নাই 2,000 টকাত নোৱাৰোঁ মই দিবা হা নোৱাৰোঁ তে উপায় নাই মই বোলো যদি চেলো পেলো জানাই নাই গোটাইকেইটি মই লৈ যাওঁ চেল নেগালো মই কমত দিব নোৱাৰোঁ নহয় মোৰ যিটো প্ৰাপ্য ধন ধনটো মই পাব লাগিব তামোলটো কিন্তু ভাল লাগছে দেই স্পেচিয়েল তামোল তামোলটো ভালে মোৰ এইটো ভাল তামোল তুমি যা ই বজাৰ কৰিছি আৰু তাকেতো এই দোকানৰ বজাৰ কৰছি দোকানৰ বজাৰ আৰু এটা কথা ধুৱাই পাইছোঁ দেই আমাৰ গাড়ী দেখে বেলেগ লোকে আহিলি ৰ এইটো বোলে ফ্ৰেছ মাল ৰয়েল গ'ল্ড নাকি না ৰয়েল গ'ল্ড এইটো খাব পাৰি শুদ্ধ খাতি কিবা এনে এনেকৈ আছিলে এতিয়া আমাৰ মানে শুদ্ধ খাতি কিহৰ তেল হা ভাল লাগিব তাৰ পৰা আৰু আছে পইচা বান্ধোন লৈছে আহি তাকেতো চব আকলাকে লৈ যাম নেকি ক'ৰবাত লালকে মানুহ আছে বাজাৰত বেগতো আছে আইও অ' তই কালো যাবি এতিয়া যাম ৰ লগত এতিয়া আমাৰ লগত তই কালা মুড়ি খোৱা এতিয়া বুজিছে না ডাঙৰ গলাটো ভাল অঁ ডাঙৰ গলাটো খাব লাগিব হ'ব বাকী এটা কৈ দিয়া অলপ কিবা বজাৰ কৰি কেনে কিমান কৈছে এই গৰম কিবা কৰিতো মোৰ আজি 9,000 টকা গেল হে? মঙলবাৰে আছে বিয়া কাষত ছোৱালী এটা অঁ হয় এই ঠিকে আছে দোকান যিটো বিজনেছ কৰিছে দোকানখনটো অলপ মাল ভৰাব লাগিব উপায় নাই বাকী কিবা অলপ সহায় কৰিব লাগিব নেকি মই চাপাত লওঁ অ' বাকী যোৱান আহি মানে এখন দিছে মোৰ টাইমতে এই বয়া মাতা বাধ্য নেকি তাতে মাতিম জেগাত হা জেগাত নিদিম গাড়ী যো এখানো ল'ব লাগিব এখানো ল'ব লাগিব তই মোৰ দিছে বিচাৰি তাক যো বেটা তোকো জ্বালা দিছোঁ যো আজি আনি পেলাই অ' চাফাত এই মালখিনি দিয়ে তই আমাৰ দূৰে যাব তোৰ দোকানৰ পৰাও এতিয়া আৰু কিবা ল'বা আছে অ' চাহপাতটো ভালকৈ দিবি এইটো ভাল কথা এইটো ডাঙৰ তাকে চাহপাত ডাঙৰ সৰু থাকে বোধ চাহপাত কিনি ল'বা আছে ইয়াৰ লগত আহি এতিয়া আমি ইছলিয়াৰ কাৰণে আমি জব পলাইছোঁ ৰমিজে আজিকালি হেৰি খোৱা কৰিছে চিগনেচাৰ লগত নৰা শিকি আছোঁ চিগনেচাৰ কি মানে উপায় নাই চেঙা চলিৰ খাবই দিছোঁ চেংৰা মানে কি বিয়া পাতিছি দিওঁ বিয়া পাতিছে এটা পিছি এনে বৰ্তমানকৈ দিয়া এই এটা পিছে না আছে দুটাই বিয়া পাতিছে ই দু কৈছি বিয়া পাতা বুলি তোৰ মিছাকে ক এনা কৈছি তোৰ বাচ্ছা দে বিয়া মিছা ইয়ে পাতিছে বিয়া বিয়া পাতা বেয়া হৈছে না দাদী এজনা দাড়ি গাজা না ই বিয়া পাতিছি এটা এইটো নকয় আকে ৰাতি লৈ আহিছি এনা কৈছে বিয়া পাতা না আকে ৰাতি লৈ আহিছি ন তো মানুহ ক'লে কি হ'ব গাঁৱৰ মানুহগিলাটো গম পায় ন গাঁৱৰ মানুহগিলা কমেণ্ট কৰি বঢ়িয়াকৈ ক'ব ই বিয়া পাতিছি দে তই ন বিয়া পাতিছে ক'লে এনছি আকে ৰাতি মোক চবে ঠাট্টা কৰি থাকে এ হ'ব মোক নালাগে তোক গম পাইছোঁ আৰু এতিয়া যত গৰম ধৰিছি যা ঐ এইটো কি ভাই অঁ মোৰ বিয়া দিলে ভাল হ'ব না তোৰ বিয়া গেছি আৰু অডিশ্যন মাথা মাৰা পাগলা নাই পাগলা নেকি ইয়াত দিলে ভাল হ'ব না ইয়াত দিলে ভাল হ'ব কি ভাল হ'ব চাওক হ'ব তই দিবা নালাগে তোৰ বিয়া গেছি তোক কেনেকৈ কেম্পা ৰাখি ফেলে মোৰ বিয়াত দিবা পাৰিলা এতিয়া তোৰ বিয়া কোনটো দিবি মোৰ বিয়া সেইটো দিম সেইটোৱে দিম এইটো মানে কিবা পল চল দিবা দিম নেকি পলোৱা নাটা সেইটো মোৰ বিয়াত হে ৰেকটো হে দিছে ৰেকটো কম খৰচতে বহি দিলা বুলি অঁ চব্জি নাখাইছোঁ আমাৰ মুকুদা যায় মুকুদা জালখন লোৱা লো বাজাৰ কৰিলি নাই বাজাৰ কৰি দিলোঁ আমি যাওঁতে দিলোঁ অলপ জাল মানে এখন লাগিছিল জাল এখন ল'বি নেকি ৰাজি বোল জাল 20 টকা দেনে এখন লগ 20 টকা দিবা দি নালাগে নালাগে এই মানে যিটো বৰষুণ দিছে পানী দিছে কৈ মাছ পালোঁ আমি নদীত পাতিম নদীত এই চুৰি আম খাওঁ চুৰি ভাল হ'ব এখন চুৰি লাগে আচলতে এতিয়া বৰ্তমান আমি খাব আছোঁ গলামুড়ি কেনা আছোঁ বৰ্তমান বজাৰটো ঠিকে আছে কিন্তু গৰমৰ তাপমাত্ৰাটো বহুত বেছি বহুত
তাৰমানে আমি সচৰাচৰ আমি আজি বিয়াখনৰে তাৰমানে অলপ বজাৰ কৰি আছোঁ সেইটো গল্লামুড়িটো খাব মনে যায় কিন্তু কৈ আছে যে ফোন পে' নাই গুগল পে' নাই এতিয়া এইটো ল'ব লাগে এইটো একদম এতিয়া দুখন বিয়াতে তোৰ তাত থাকিব না দোকান বিয়াতেতো দিছি এটা হ'ল শনিবাৰ এটা দিছে সোমবাৰ অঁ সোমবাৰে খোৱা এইটো হৈছে অলপ সৰু এইটো ডাঙৰ মানে কিমান বা কোনটোৰ কিমান দাম আপুনি গম নাপায় আমাৰ এতিয়া গাইছ মানে বঢ়িয়াকৈ বজাৰ চজাৰ কৰিলোঁ আৰু গৰম ধৰিলে একদম বেয়া গৰম ধৰিলে এতিয়া মানে বেয়া অৱস্থা নাই সেইকাৰণে আহি ভাবিছোঁ বস্তু চব বস্তু থৈ যাব পাৰি কিন্তু গল্লামুড়িটো থৈ যাব হা গল্লা খাবি নেকি তাৰমানে বিয়াখন যদিও ৰাইজেতো খাব নাপালা গতিকে নিজে খাই আছে ৰাইজ গল্লাটো গতিকে নিজে খালিতো নবনা বেলেগকো খুৱাব লাগে গতিকে গল্লা এটা খাম স্পেচিয়েলি বেছি দামী নাখাওঁ 10 টকাত আমি গল্লা এটা খুৱাম হ'ব দে এই খাই দি আৰম্ভ কৰি দি আৰু মুড়ি চুৰি লোৱাক লাগে নাই নাই মই মুড়ি নাখাওঁ আৰু মই বিয়া পাতা নাই নহয় কিয় ক'ব লাগে নহয় এই তেতিয়া ভিডিঅ'টোত বঢ়িয়াকৈ কৈছিলে বিয়া পাতা নাই বুলি তেনেকুৱা কৈ থাকে মানে মোৰ তাত কৈ খাই থাকে চবে ভালে হৈছে দে এতিয়া তোৰ পৰা বিয়াকে পাতা বিয়াকে নাংগে এতিয়া বঢ়িয়াকৈ খাই থাক গল্লাটো মিঠা দেখোন গল্লা মিঠাই গল্লা তেতিয়া থাকে নেকি না তাতে কিবা পালেং চালেং দিলে তেতিয়া নহয় গল্লাত গল্লাই থাকে গল্লাটো কি দিব নাই চেনি তেনি দিয়ে বঢ়িয়াকৈ মিঠাই হৈছে এতিয়া মই খাম আৰু অন্ধৰ খাওঁ খালি মই খাম তেতিয়া গল্লা মেইন বজাৰত অহাৰ পিছত এইটো নাখাকে যাব নোৱাৰি এই থৈ যাব নোৱাৰি তাৰমানে থৈ যাব নোৱাৰি এতিয়া বাকী বজাৰ কৰা হৈছে খাই দি এতিয়া ঘৰতে আছোঁ আৰু আপোনালোক লগ পাই আছোঁ দেৰিকৈ ফাইনেলি আমি বজাৰ চজাৰ কৰিলোঁ গল্লামুড়ি খাইলোঁ আহি চালোঁ যে গাড়ীখন আছে সেই ৰখাই অ' ভাই ইয়ে হৈছে যা কোনোবা গাড়ী টিকি পানী ঢালিছে যি গৰম হৈছে কটি পুৰি যাব দে এতিয়া যদি ডিঙি এটা দে আমলেট হ'ব না আমলেটটো সৰু কথা নিজে গেৰাণ্টি গম পাবি একদম অৰিজিনেল এটা আনবি নেকি চাউজো এটা আনি কিনে এটা ভাঙি পেলাই চাব লাগিছিল অলপ চাই দিম কটি জ্বলাই ইমান এটা ৰান্ধিব এতিয়া কিবা অলপ ঠাণ্ডা পানী দিয়া নেকি তোৰাই দিয়া আছে যিভাগে তোৰাই দিয়া নাই তোৰাই দিয়া আছে চাবি আনিছোঁ মই চাবি দিছোঁ বাকী গাড়ীখন নেনাই দি কোনো গম পাইছে নাই নিয়া নাই নিয়া বুলি আহিও বহিব নোৱাৰোঁ আহি অলপ চাই লৈ লওঁ মাইছোঁ এতিয়া ভিডিঅ'টো আজিলৈ মানে যাই দিলোঁ আৰু আগত লগ পাই আছোঁ হা নেক্সট ভিডিঅ'ত লগ পাম